হেল্ল' আছাম আজি মানুহজনে খাই হেনো গাহৰি মাংস বইল তো প্ৰিপেয়াৰ কৰি আছোঁ গাহৰি মাংস অলপ গৰম কৰি অলপ পানী গৰম কৰি বইল কৰি লৈছোঁ আৰু এইফালে গাহৰি বইল কৰি মানে গৰম পানী দি দিছোঁ তেতিয়া অকণমান জল্দি হয় সেইবিলাক শুকান খৰিচা দি দিছোঁ জুইত বনাইছোঁ এইফালে গাহৰিখিনি দি দিছোঁ এইফালে নিমখ জলকীয়া আদা নহৰু গোটেইখিনি দি ইয়াত দি দিছোঁ বহুত মানে গোন্ধটো কেনেকুৱা ভাল আহিছে আৰু বনাবৰ কাৰণে এইফালে মই বনাই আছোঁ জুইত বনাইছোঁ এইফালে এটা ধুনীয়া কালাৰ হ'বৰ কাৰণে বিলাহী দি দিছোঁ বিলাহী দিলে কালাৰটো বহুত ধুনীয়া দেখি ভাল লাগে চিম্পুল তৰিকাকৈ বনাই আছোঁ কাৰণ আমাৰ ঘৰত ইমানো মানে স্পাইচি নাখায় তো আজি ক'লে বইল খাম তো সেইকাৰণে অলপ বনাই দিছোঁ আৰু বিশেষকৈ এইটো আজি হাজবেণ্ডৰ স্পেচিয়েল হাজবেণ্ডৰ প্ৰিয় হয় গাহৰি মোৰো হয় বাৰু এইফালে মাংস সিজি গৈছে এইফালে হ'ল এয়া আমাৰ গাঁৱৰ মছলা হয় যিটো আমাৰ মানুহে বহুত খায় তো মই এইটো মাংস